और ये कलर्स की नई सदस्य है जो आ रही है 23 अगस्त को। বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ অসমৰ জনপ্ৰিয় অভিনেত্ৰী সৌৰভীদাসক দেখা গ'ল কালাৰ্ছ টিভিৰ এটা জনপ্ৰিয় অনুষ্ঠান ডান্স দিৱানে 3ত। বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে সৌৰভীদাসৰ এখন আহিবলগীয়া হিন্দী ধাৰাবাহিক নিমা ডেনজংপা আৰু এই হিন্দী ধাৰাবাহিকখনৰ প্ৰচাৰৰ বাবে সৌৰভীদাস উপস্থিত হ'লগৈ কালাৰ্ছ টিভিৰ জনপ্ৰিয় অনুষ্ঠান ডান্স দিৱানে 3ত। और ये कलर्स की नई सदस्य है जो आ रही है 23 अगस्त को मंडे टू फ्राइडे रात 9 बजे। नीमा को देखना मत भूलना क्योंकि मैं तो अभी भी नीमा को ही देख रहा हूँ। मैं नीमा का डेंजोंपा मारूंगी। বন্ধু বান্ধৱীসকল এই ডান্স দিৱানে 3 নামৰ শ্ব'টোতে সৌৰভীদাসে লগ পালে অসমৰ গুঞ্জন সিনহা, মাধুৰী দীক্ষিতৰ লগতে ভাৰতী সিঙক আৰু এই অনুষ্ঠানটিত মীৰাবাই চানুকো লগত দেখা গৈছিল। বন্ধু বান্ধৱীসকলতো আপোনালোকে চাবলৈ নাপাহৰিব 23 আগষ্টৰ পৰা নিশা 9 বজাত কালাৰ্ছ টিভিত প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিমা ডেনজংপা। বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।